যদি আপোনালোকে ভাবে যে আমি পৃথিৱীৰ প্ৰায় সকলো ঠাই এক্সপ্লোৰ কৰিলোঁ বুলি তেন্তে আপোনালোক ভুল হয় সম্পূৰ্ণৰূপে ভুল পৃথিৱীত এতিয়াও কিছুমান এনেকুৱা ঠাই আছে যিবোৰ এক্সপ্লোৰ কৰিবলৈ এতিয়াও বহুত বাকী পৃথিৱীৰ সাইন্টিষ্টেই হোক বা সাধাৰণ মানুহেই হোক তেওঁলোকে স্পেচ বা অন্য গ্ৰহৰ বিষয়েহে ডিসকাস কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰে কিন্তু পৃথিৱীত এমেজন জংগলকে আদি কৰি কিছুমান এনেকুৱা ঠাই আছে যিবোৰ কমপ্লিটলি এক্সপ্লোৰ কৰাটো এক প্ৰকাৰে ইম্পসিবল ইয়াৰ ভিতৰত আগতীয়া শাৰীতে আছে মহাসাগৰ কেইখন আমাৰ কল্পনা শক্তিতকৈও আসলতে মহাসাগৰ বহুত গভীৰ ইয়াত এনেকুৱা কিছুমান জীৱ আৰু অনুজীৱ আছে যিবোৰ এতিয়াও কোনোৱে চিনাক্ত কৰিব পৰা নাই মহাসাগৰৰ মাত্ৰ 5% হে আমি মানুহে এক্সপ্লোৰ কৰিছো বা ইয়াৰ বিষয়ে জানো মহাসাগৰে আমাক সময়ে সময়ে যিখিনি দেখুৱাই আমি সেইখিনিৰ কথাহে জানো সো আমি মানি লোৱাটো উচিত যে প্ৰকৃতিখন আমাতকে বহু গুণে স্মাৰ্ট আৰু শক্তিশালী আজিৰ এই ভিডিঅ'টোত আমি কথা পাতিম মহাসাগৰ আসলতে কিমান গভীৰ আৰু আমি গভীৰলৈ গৈ থাকিলে কি বস্তু পাই গৈ থাকিম সমুদ্ৰ পৃষ্ঠৰ পৰা তললৈ আমি 40 মিটাৰ গভীৰতাত যদি যাওঁ তেন্তে আমি প্ৰথম মাইলষ্টনটো পাম সাধাৰণতে প্ৰায়বোৰ সুইমাৰ্ছে ইয়ালৈকে স্কুবা ডাইভিং কৰে কিন্তু ফেমাস স্কুবা ডাইভাৰ হাৰ্বাৰ্ট নিটছে 214 মিটাৰ গভীৰতালৈ স্কুবা ডাইভিং কৰি ৰেকৰ্ড বনাইছিল তাকো এইটো ৰেকৰ্ড এটা উশাহতে তেওঁ কমপ্লিট কৰিছিল তাৰপিছত আহমেদ গাৱাৰে 332 মিটাৰ গভীৰতালৈ স্কুবা ডাইভিং কৰি ৱৰ্ল্ড ৰেকৰ্ড বনাইছিল তাৰ পৰা 443 মিটাৰ গভীৰতালৈ গলে আমি বিভিন্ন ধৰণৰ সামুদ্ৰিক জীৱ দেখা পাম এই গভীৰতাখিনি এম্পায়াৰ ষ্টেট বিল্ডিঙৰ হাইটৰ সমান হ'ব আমি যদি ইয়াতকৈ গভীৰতালৈ 500 মিটাৰ গভীৰতাত যাওঁ আমি পাম যে হেয়া ব্লু হোৱেলৰ মেক্সিমাম ডায়ো লিমিট মানে সমুদ্ৰ পৃষ্ঠৰ পৰা 500 মিটাৰ গভীৰতালৈকেহে ব্লু হোৱেল মানে তিমি মাছ থাকে আৰু ইয়াৰ পৰা আৰু গভীৰতা 535 মিটাৰত পেঙ্গুইনৰ ডায়ো লিমিট মানে ইয়াৰ পৰা গভীৰতালৈ পেঙ্গুইন নাযায় ইয়াৰ পৰা তললৈ 700 মিটাৰৰ পৰা 750 মিটাৰ গভীৰতালৈ যাবলৈ আমাক স্পেশাল পাৰমিশনৰ প্ৰয়োজন হ'ব কাৰণ পৃথিৱীৰ শক্তিশালী আৰু বিকশিত দেশবোৰে এই গভীৰতাতে তেওঁলোকৰ নিউক্লিয়াৰ সাবমেৰিন ঠায়ে মুতায়ন কৰি থৈছে 1000 মিটাৰৰ পৰা আৰম্ভ হোৱা গভীৰতাখিনিক মহাসাগৰৰ স্কেৰি জোন বুলি কোৱা হয় কাৰণ তললৈ স্পেশাল ইকুইপমেন্টৰ অবিহনে যোৱাটো অসম্ভৱ কাৰণ ইয়াৰ পৰা তললৈ সূৰ্যৰ ৰশ্মি যাব নোৱাৰে সো ইয়াৰ পৰা তলৰ গভীৰতালৈ আমি আন্ধাৰৰ মাজেৰে যাত্ৰা কৰিব লাগিব এই গভীৰতাৰ পৰা আমি পোৱা জীৱ সৃষ্টি হ'ব ৰোমহৰ্ষক আৰু ভয়ানক ইয়াৰ তললৈ স্পেশাল ইকুইপমেন্টৰ অবিহনে যোৱাটো অসম্ভৱ কাৰণ ইয়াত পানীৰ প্ৰেছাৰ শুক্ৰ গ্ৰহৰ উপৰিভাগৰ প্ৰেছাৰৰ সমান হয় য'ত মানুহ এজন ছেকেণ্ডৰ ভিতৰতে মৰি থাকিব ইয়াৰ পৰা আৰু গভীৰতা 1200 মিটাৰত সামুদ্ৰিক কাছৰ বাবে ডিপেষ্ট ডাইভ এৰিয়া মানে ইয়াৰ পৰা তললৈ আপুনি আৰু কোনো সামুদ্ৰিক কাছ দেখা নাপায় আৰু গভীৰতা 2000 মিটাৰলৈ যদি আমি যাওঁ তেন্তে ইয়াত আমি অদ্ভুত আৰু ডেঞ্জাৰ জীৱ দেখা পাম যেনে ব্লেক ড্ৰেগন ফিছ ইয়াতকৈ গভীৰতা 2200 মিটাৰত আমি স্পাৰ্ম হোৱেল দেখা পাম ইয়াৰ পৰা গভীৰতাত গলে 4000 মিটাৰক দা আবিজেল জোন বুলি কোৱা হয় ইয়াত ৱাটাৰ প্ৰেছাৰ 11000 পাউণ্ডৰ সমান হয় ইয়াতকৈ গভীৰতা 4200 মিটাৰ সাধাৰণতে পৃথিৱীত থকা মহাসাগৰ সমুদ্ৰৰ ডেপ্থ লেভেল হয় কিন্তু পৃথিৱীত এনেকুৱা মহাসাগৰো আছে যাৰ গভীৰতা ইয়াতকৈও বেছি তেন্তে আহকচোন আমি ইয়াতকৈ আৰু তললৈ গৈ থাকোঁ ইয়াৰ পৰা 6000 মিটাৰ গভীৰতালৈ গলে আমি পাই যামগে মহাসাগৰৰ হেডেল জোন য'ত ৱাটাৰ প্ৰেছাৰ বহুত বেছি কোৱা হয় যে ইয়াৰ প্ৰেছাৰ ইমান যে আপোনাৰ গাৰ ওপৰত এখন জেট বিমান দি দিয়াৰ সমান হ'ব ইয়াৰো তললৈ 8848 মিটাৰ গভীৰতাত মানে সমুদ্ৰ পৃষ্ঠৰ পৰা মাউণ্ট এভাৰেষ্টলৈ উচ্চতা যিমান সিমানখিনি তললৈ গলে মানুহৰ হয়তো মাউণ্ট এভাৰেষ্টত গৈ যিমান ফূৰ্তি অনুভৱ হয় সিমানেই ফূৰ্তি হয়তো সেই গভীৰতাটো লাগিব 10916 মিটাৰ গভীৰতা সেই গভীৰতা য'ত মানুহ ইতিহাসত প্ৰথমবাৰৰ বাবে গৈ পাইছিল 1960 চনত তালৈ যোৱা মানুহ দুজনৰ নাম ডাউন ৱাটছ আৰু জেক্স পেকাৰ্ড
তেওঁলোক দুইজনে সেইখিনি সময়ৰ অত্যাধুনিক আৰু পাৱাৰফুল টেকন'লজিৰ ছাবমেৰিনৰ সহায়ত ছাবমেৰিনখনৰ ফাষ্টেষ্ট স্পীডেৰে সেই গভীৰতালৈ যাবলৈ 5.5 ঘণ্টা সময় লাগিছিল কিন্তু সেই গভীৰতাত পানীৰ প্ৰেছাৰ ইমান বেছি যে তেওঁলোকৰ সেই অত্যাধুনিক ছাবমেৰিনখনৰ গ্লাছত ফাট মেলা আৰম্ভ হৈছিল গতিকে 20 মিনিটমানৰ পাছতেই তেওঁলোক উভতি আহিব লগা হ'ল কিন্তু আমি উভতি নাহোঁ আমি আৰু গভীৰতালৈ 10,972 মিটাৰত গ'লে আমি পাম যিকোনো এয়াৰলাইনৰ ফ্লাইটত যোৱা মানুহ এজনৰ পৰা পৃথিৱীৰ পৃষ্ঠৰ মাজৰ দূৰত্বৰ সমান গভীৰতা ইয়াৰ পৰা আৰু আগুৱাই তললৈ গ'লে 10,994 মিটাৰত আজিলৈকে মানুহৰ দ্বাৰা জোখা সমুদ্ৰৰ হায়েষ্ট গভীৰতা যাক দ্য চেলেঞ্জাৰ দ্বীপ বুলিও কোৱা হয় আৰু এই গভীৰতা ৱেষ্ট পেচিফিক মহাসাগৰত জোখা হৈছিল আৰু এই ঠাইখিনিক মেৰিয়ানা খাদ বুলিও কোৱা হয় আমি মানুহে জোখা এইখিনি গভীৰতাই মহাসাগৰৰ হায়েষ্ট গভীৰতা বুলি জনা যায় কিন্তু কোৱা হয় যে মহাসাগৰসমূহ ইয়াতকৈও গভীৰ যিবোৰ আজিও মানুহৰ দ্বাৰা এক্সপ্ল'ৰ হোৱা নাই মাত্ৰ 5%তে ইমান ইনফৰমেশ্যন আজি আমি জানিব পাৰিলোঁ হোপ আজিৰ সাইন্টিষ্ট আৰু সমুদ্ৰ ৰিচাৰ্চ কৰা সকলে মহাসাগৰৰ বিষয়ে ফিউচাৰত আৰু আমাক বহুতো কথা জানিব দিব মহাসাগৰত তেতিয়া এনেকুৱা কিছুমান হয়তো জীৱ আৱিষ্কাৰ হ'ব যিবোৰ আমাৰ বাবে এলিয়েনতকৈ কোনো গুণে কম নহ'ব এতিয়া মানুহে পৃথিৱীৰ বাহিৰৰ কথা জানিব বেছি ইচ্ছা কৰে কিন্তু পৃথিৱীৰে এটা বহুত ডাঙৰ অংশ আমাৰ পৰা লুকাই আছে যিবোৰ মানুহে আজিলৈকে গম পোৱা নাই সো গাইজ আজিলৈ এই ভিডিঅ'টোত ইমানেই আশা কৰিছোঁ এই ইনফৰ্মেটিভ ভিডিঅ'টো আপুনি ভাল পালে প্লিজ ভিডিঅ'টো এবাৰ হ'লেও আপোনাৰ ছ'চিয়েল মিডিয়া হেণ্ডেল যেনে ফেচবুক হোৱাটছএপত শ্বেয়াৰ কৰি দিয়ে যেন আপোনাৰ এটা শ্বেয়াৰে আমাক ফিউচাৰত এনেকুৱা আৰু ইনফৰ্মেটিভ ভিডিঅ' বনোৱাত সাহ দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবতো একেবাৰেই নাপাহৰিব বহুত বহুত ধন্যবাদ গাইজ ভিডিঅ'টো চোৱাৰ বাবে